নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে আপুনি বিএড কৰিব বিচাৰে নেকি আৰু কোনে কোনে ডিষ্টেন্স মোডত বিএড কৰিব পাৰিব সেইখিনি বস্তু মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। বলক পিছে সময় নষ্ট নকৰি আজি যিকেইটা কুৱেশ্যন আছিল সেই কুৱেশ্যন কেইটা আলোচনা কৰিব বিচাৰো যে বিএড কৰিব যদি বিচাৰে আপোনালোকৰ কাৰণে এটা গোল্ডেন চান্স আহিছে। যেহেতু এটো সব মই আপোনাক এটা নোটিস দেখাই লৈছো, এই নোটিসটো একদম ভালদৰে দিয়া আছে যিসকলে মানে বিএড কৰিব বিচাৰে। তো এই নোটিসটো চাওক যে টু DSE আসাম কাহিলিপাৰা গুৱাহাটী 19 আৰু ইয়াত আছে ৰিগাৰ্ডিং দ্য বেচেলৰ অফ এডুকেশ্যন প্ৰগ্ৰাম ইন ODL মোড different university institution recognized by NCTA মানে NCTA recognized যিকোনো ইউনিভাৰ্সিটিৰ পৰা বা ইনষ্টিটিউচনৰ পৰা আপুনি ODL মোডত কিন্তু বিএড কৰিব পাৰিব। আৰু এটো ক'ব গলে যিসকল শিক্ষক কৰ্মৰত হয়, কৰ্মৰত এনেকুৱা বহুত শিক্ষক আছে যিসকলে মানে বিএড কৰা নাছিল, তো তেওঁলোকক এটা গোল্ডেন সুযোগ দিছে, যেটো সুযোগৰ জৰিয়তে আপুনি কি কৰিব বিএড যদি কৰা নাছিলে এতিয়া আপুনি ODL মোডত ধৰক ইন সাৰ্ভিস যিকেজন টিচাৰ আছে তেওঁলোকে বিএড কৰিব পাৰিব। ইয়াত দিছে উইথ, ইয়াত আপুনি সাবজেক্টটো মই কৈছিলো যে তাৰ পিছৰ বস্তুখিনি চাই লওঁ। উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট cited above, I am directed to inform you that many teachers are working in secondary school under Education Department Government of Assam without pre-service training and the number of in-service untrained teacher in around 22,387 তো বহুত কিনি টিচাৰ যে উইথ কনস্টিটিউট 39.35 যিকিজন নেকি ইন সাৰ্ভিসত আছে কিন্তু তেওঁলোকে ট্ৰেইনত হোৱা নাই, মানে বিএড বা ডিএলএড কৰা নাই। তো চৰকাৰে এটা ভাল এটা সুযোগ দিছে যে আপোনালোকে জনে জনে বিচাৰে তো আপোনালোকে ৰিকগনাইজ ইনষ্টিটিউট NCTA ৰিকগনাইজ যিকোনো ইনষ্টিটিউচনৰ পৰা আপুনি ODL মোডত বিএড তো আপুনি কৰি ল'ব লাগিব। এটো এটা গোল্ডেন সুযোগ বুলি ক'ব লাগিব। আৰু আপোনালোকে আৰু মই নকলেও হ'ব চাগে আপোনালোকে সবে গমে পায় যে ODL মোডত আপুনি ৰেগুলাৰ ক্লাছ পাতি কৰিব নালাগে, অকল জাস্ট খালি আপোনালোকে এছাইনমেন্ট তাৰ পিছত প্ৰেক্টিস টিচিং আৰু ধৰক কম্পিউটাৰৰ এটা হেৰি আছে, এইখিনি আচলতে গোটেইখিনি কৰিব লাগে। আৰু এই সুযোগতে আপোনালোকে কৰি ললে বহুত ভাল হ'ব। তো ইয়াত আৰু এটা বস্তু আছে লিষ্ট অফ ৰিকগনাইজড ইউনিভাৰ্সিটি ইনক্লুজ ইন এপেন্ডিক্স A2 A1 A2 A3 A4 BEd course is highly essential and is requirement as per existing service rule of Government of Assam and NCTA regulation enforce, and the in-service untrained teacher has to be trained to deal with the teaching curriculum and also to improve the teaching learning process through providing quality education। তো আসলতে হসাই যে বিএড বা ডিএলএড কৰাৰ পিছত এজন টিচাৰ যি থাকে তাৰ পিছত ধৰক ইন সাৰ্ভিসৰ টিচাৰৰ কথা মই কৈ আছো যে মানে বিএড বা ডিএলএড কোৰ্স কৰা আগত এজন টিচাৰ যেনেকুৱা থাকে তাৰ পিছত কিন্তু যেতিয়া নেকি তেওঁ ডিএলএড বা বিএড কৰে তাৰ কিন্তু বহুতখিনি বস্তু চেঞ্জেস আহি যায়। কাৰণ আমি ষ্টুডেন্টৰ বিষয়ে বহুতখিনি বস্তু যে ষ্টুডেন্টৰ লগত কেনেকৈ আমি ফ্ৰেন্ডলি ব্যৱহাৰ কৰিব লাগে, বস্তু বুজি নাপালে কেনেকৈ আমি বুজাব লাগে, মানে বহুতখিনি আচলতে মই দুই এটা উদাহৰণ কৈছো। বহুতখিনি বস্তু এজন টিচাৰৰ ইমপ্ৰুভ হয় যে টিচিং লাৰ্নিংৰ ক্ষেত্ৰত তেওঁ বহুতখিনি সুবিধা পাব পাৰে যদি তেওঁ এই বিএড কোৰ্সটো বা ডিএলএড কোৰ্সটো কৰে। তো মই সবকে অনুৰোধ জনাইছো যোনে যোনে ইন সাৰ্ভিস আছে তেওঁলোকে যদি কৰা নাই তেতিয়াহ'লে বিএড এইটো ODL মোডত 100% কৰি লওক। আৰু যদি আপোনালোকে ভাল পায় লাৰ্নিং উইথ GCCN চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আজি ইমানতে বিদায় লৈছো। থ্যাংক ইউ। জয় অসম।